ইম্পৰ্টেণ্ট চৰকাৰ সম্পূৰ্ণ ক্ষমতা নাই। সেইকাৰণে এতিয়াও অসমৰ উত্তৰ অঞ্চলক লৈ বড়োসকলে যে সুকাৰ্য আন্দোলন আৰম্ভ কৰিছিল 1967 চনত, এতিয়াও সেই আন্দোলন চলি আছে। আৰু আজি ভাৰত চৰকাৰে কাশ্মীৰক লৈ যি এটা সিদ্ধান্ত লৈছে, এই পৰিপ্ৰেক্ষিততে আমিও উত্থাপন কৰিছোঁ যে বড়োসকলৰ যি আন্দোলন সুকীয়া ৰাজ্যক লৈ কৰা, সেই আন্দোলনৰ প্ৰতি চৰকাৰ তাৰ পিছতো আমি বহুত দৃষ্টিভংগীৰে আমি পিছ পৰি আছোঁ। আৰু বিশেষকৈ আমি আজি আমাৰো জাতিৰ অস্তিত্বৰ কথা আহি পৰিছে, আমাৰ সংস্কৃতিৰ ৰক্ষা কথা আহি পৰিছে। আৰু এইটো বিভিন্ন দিশত লৈ পেলাই উন্নয়ন হওক, নিজা জাতিৰ ৰক্ষা কথা হওক, আমাৰ কালচাৰেল ট্ৰেডিশ্যনেল কথা হওক, এইটো ৰক্ষাৰ কাৰণে আমাক এটা সুকীয়া বড়ো ৰাজ্য আমাক লাগে। ইয়াৰ কাৰণে আমি ভাৰত চৰকাৰক আমি বাৰে বাৰে আন্দোলন যোগে হওক, ইয়া আমি মেমৰিয়েম যোগে হওক আমি আহ্বান জনাই আহিছোঁ। বিগত 52 বছৰ হৈ গ'ল আমাৰ এই আন্দোলন আজিলৈকে এটা সমাপ্ত দিব পৰা নাই। আমি এটা উপেক্ষা কৰি আছিলোঁ কি বিজেপি চৰকাৰ এতিয়া বৰ্তমান 2014 চনৰ পিছত আৰু 2019 চনত আজি সিহঁতে কমপ্লিটলি এটা মেজৰিটি চৰকাৰ, নিজে এটা ডিচিশ্যন ল'ব পৰা এটা চৰকাৰ, 350কৈ বেছি সিহঁতে NDA হিচাপে মানে কমপ্লিট এটা মেজৰিটি ডিচিশ্যন ল'ব পৰা এটা চৰকাৰ। এইকাৰণে আমি ভাবোঁ সোনকালে বড়োলেণ্ড সমস্যাটো সমাধান কৰি দিব লাগে আৰু এটা পূৰ্ণাংগ বড়োলেণ্ড ষ্টেট গঠন কৰি দিব লাগে। আৰু দীৰ্ঘদিনীয়া যি আন্দোলন, এই আন্দোলনটো এটা শান্তি ব্যৱস্থা এই অঞ্চলত মানে আনিব লাগে। ইয়াকে আমি পিপলছ একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট পৰা আমি আহ্বান জনাইছোঁ ভাৰত চৰকাৰলৈ। যোৱাকালি ভাৰতৰ পাৰ্লিয়ামেণ্ট লোকসভা ৰাজ্যসভাত ভাৰতৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াই কাশ্মীৰক দুভাগ কৰি পেলাই দুটা ইউনিয়ন টেৰিটৰী, এটাত এছেম্বলি থাকিব আৰু এটাত এছেম্বলি নাথাকে বুলি পেলাই ঘোষণা কৰিছে। গতিকে এই পলিচিটো আমি নিখিল বড়ো ছাত্ৰ সন্থা, পিপলছ জইণ্ট একশ্যন কমিটি, NDB প্ৰগ্ৰেছিভ আৰু যিখিনি সংগ্ৰামী সত্তা আছে, বড়োসকলৰ যিখিনি সংগ্ৰামী সংগঠন আছে, আমি একেলগে ৱেলকাম কৰিছোঁ। আৰু এট দি ছেম টাইম আমি ভাৰত চৰকাৰক এইটোৱে দাবী জনাইছোঁ, যিহেতু 50 বছৰৰ পৰা বড়োসকলেও নিজৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষণাবেক্ষণৰ কাৰণে, আমাৰ আইডেণ্টিটিৰ প্ৰটেকশ্যনৰ কাৰণে, ভূমিৰ প্ৰটেকশ্যনৰ কাৰণে এটা ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰতে আৰ্টিকেল 2 আৰু 3ৰ ভিতৰতে আমি এটা পৃথক ৰাজ্য বিচাৰি আহিছোঁ। আৰু এই যিটো বৰ্তমানৰ যিটো ভাৰত চৰকাৰৰ যিটো ডিচিশ্যন আমি যিটো দেখিবলৈ পাইছোঁ, এইটো আগত ৰাজ্য গঠন কৰাৰ যিবিলাক পলিচি ডিচিশ্যন আছিলে ইয়াতকৈ সুকীয়া। আগৰ সময়ত আমি দেখিছোঁ ভাষাৰ ভিত্তিত ৰাজ্য গঠন কৰা হৈছে, এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্সি আৰু পলিটিকেল কম্পাছনত ৰাজ্য গঠন কৰা হৈছে। কিন্তু এইবাৰ কৈছে যে এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স ইয়াত লাগিব, ইয়াত সম উন্নয়ন হোৱা নাই, বা যেনেকৈ উন্নয়ন হ'ব লাগে কাশ্মীৰ ঘাটিত সেইটো উন্নয়ন হোৱা নাই। আৰু আনপিনেদি ক্ৰছ বৰ্ডাৰ যিটো টেৰৰিজিম ইয়াত মানে চলি আছে, সেইকাৰণে সন্ত্ৰাসবাদীৰ যিটো পৰিৱেশ সেইটো শেষ কৰাৰ কাৰণে ৰাজ্য গঠন কৰিছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে ভাৰতৰ সংবিধানত সমমৰ্যাদা আৰু সম অধিকাৰ প্ৰদান কৰাৰ কাৰণে আৰ্টিকেল 14 আছে, আৰু আৰ্টিকেল 14ৰ আধাৰত আজি ভাৰতৰ বিভিন্ন প্ৰান্তত বসবাস কৰা সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মীয় লোকসকলে ইয়াত সমমৰ্যাদা সম অধিকাৰ পাব লাগিব। আৰু সেইটোৱে যদি হ'ব লাগে যে আজি বড়োসকলে পৃথক ৰাজ্য বিচাৰি আছে, যে ভাৰতৰ সংবিধানৰ ভিতৰতে এটা ছিকিউৰিটি এটা বিচাৰি পেলাই, প্ৰটেকশ্যন বিচাৰি পেলাই। কিন্তু যোৱা সময়ত যিটো BSC আৰু BTC গঠন কৰা হ'ল, এই দুইটা এৰেঞ্জমেণ্টে আমাক যেনেকৈ ধৰণৰ আমাৰ লেংগুৱেষ্টিক যিটো প্ৰটেকশ্যন দিব লাগিছিলে, আমাৰ কালচাৰেল প্ৰটেকশ্যন যেনেকৈ দিব লাগিছিলে, আমাৰ উন্নয়নৰ কামবিলাক যেনেকৈ হ'ব লাগিছিলে, এই গোটেইখিনি কৰিবলৈ পৰা নাই। সেইকাৰণে আমি ভাৰত চৰকাৰক কৈছোঁ, যিহেতু দীৰ্ঘদিন ধৰি আমি ডেম'ক্ৰেটিক এটা সংগ্ৰাম কৰি আছোঁ। এটা সময়ত বিহাৰত লালু প্ৰসাদ যাদৱে কৈছিলে যে মই নমৰিলে কোনো দিন মানে ঝাৰখণ্ড ৰাজ্য নহয়, এটা সময়ত কৈছিলে। কিন্তু লালু প্ৰসাদৰ মানে চকুৰ আগতে লালু প্ৰসাদৰ সমৰ্থন লৈ পেলাই আজি ঝাৰখণ্ড ৰাজ্য হৈ গ'ল। কাশ্মীৰত কোনে বিচাৰিছিলে? 70%, 30%টো বাদ দিয়ক, কাশ্মীৰত পৃথক ৰাজ্য দুটা কৰিব লাগে বুলি কোনোটো বিচৰা নাছিলে। ভাৰত চৰকাৰে আজি প্ৰেচিডেণ্ট ৰুল মানে আৰ্টিকেল 371 ইউজ কৰি পেলাই তেখেতসকলে আজি নতুন দুটা ইউনিয়ন টেৰিটৰী গঠন কৰিবলৈ গৈছে। গতিকে আজি ইয়াত বিচৰা নিবিচৰাবিলাক কাৰোবাৰ ন্যস্ত স্বাৰ্থ থাকিব, কাৰোবাৰ ৰাজনৈতিক স্বাৰ্থ থাকিব। কিন্তু আজি আমি চাব লাগিব যে স্বাধীনতাৰ 70 বছৰ পিছত ভাৰতৰ সকলো প্ৰান্তত বসবাস কৰা ভাৰতৰ নাগৰিকসকলে সম মৰ্যাদা, সম উন্নয়ন ল'বলৈ পাৰিছেনে নাই?
ভাৰতৰ সাংবিধানিক যিবিলাক অধিকাৰ এইগুলো সকলো অঞ্চলত সমানভাৱে সকলো অধিকাৰটো সেইটো ল'ব পাৰিছেনে নাই, এই সুযোগটো পাইছেনে নাই, এই কথাবিলাক চাব লাগিব। গতিকে আজি এটা হিষ্ট্ৰিকেল যিটো মানে বেকগ্ৰাউণ্ড আছে আৰু এই অঞ্চলত এটা যিটো এডমিনিষ্ট্ৰেটিভ ছেটআপ আছে অসমত, আজি কাৰ্বি আংলংসকলে 244A বিচাৰি আছে। অসমত যিবিলাক আজি বসবাস কৰি আছে বিভিন্ন জাতি জনগোষ্ঠী আজিলৈকে সাংবিধানিক অধিকাৰটো যেনেকৈ লাগে তেনেকৈ পাইছে বুলি অনুভৱ কৰিব পৰা নাই। ঠিক তেনেধৰণৰ আজি বড়োসকলো যিহেতু এই অঞ্চলৰ ফাৰ্ষ্ট ছেটেলাৰ, আমি সন অফ দ্য ছইল বুলি আমাক সকলো কয়, আমাৰ নিজৰ ভাষা আছে, সংস্কৃতি আছে, সকলো আছে। ইয়াৰ পিছতো আজি ভাৰতৰ সংবিধানে যিবিলাক স্বীকৃতি দিব লাগিছিলে সেই স্বীকৃতিবিলাক আজিলৈকে দিয়া নাই। তো সেইকাৰণে আজি পৃথক ৰাজ্যৰ যিটো ৰিলেভেঞ্চি, অইন প্ৰান্তত যেনেকুৱা ৰিলেভেঞ্চিটো আছে, বড়োলেণ্ডৰ সম্পূৰ্ণ ৰিলেভেঞ্চি আছে। ইয়াত কোনোবা পলিটিকেল স্বাৰ্থত যদি এজন দুইজনে কিবা প্ৰশ্ন কৰে, ইয়াৰ প্ৰশ্নৰ কোনো যুক্তি নাই। আৰু ভাৰতবৰ্ষত অকল বড়োলেণ্ড নহয়, আজি বিভিন্ন অঞ্চলত আজি তেনেকুৱা বিলাক চলি আছে। তেলেংগানাতো একে হৈছিলে। 2014 যেতিয়া তেলেংগানা পাৰ্লিয়ামেণ্টত আলোচনা হৈছিলে, তাতে মানে